हेलो गाइज वेलकम बैक टू माई चेनेल। तो मैं बर्तमान माने आज लक्षी पूजात रेलवे स्टेशन पालोहि। रेलवे स्टेशनत मैं लक्षी एजनी लग पालो। रब आपनालोकको देखाम, चिनी पाब ना कब रब भालदरे रब 1 2 3 अल्लाह का नाम नकद दे दो बाबा। अरे लक्षी आज केनेके दिम केनेके आज लक्षी पूजा मोर लक्षीटो आहिबই লাগে ক পইচা दिले নহব আজি। আপোনালোকে ভিখাৰীটো চিনি নাপাব পাৰে আজি লক্ষীজনী আজি খুলি দিলে আজি খুলচোন খুল এখন পলাশ ভাই মানে আজি ভিক্ষাৰী বনি মানুহৰ পৰা পইচা খুজি চাব মানে কেনেকুৱা হয়। গতিকে ইয়াৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। কাইলৈ ভিডিঅ'টো আপলোড কৰিব, চাই ল'ব তেতিয়া হাঁহি উঠিব। আজি পলাশে বৰ বেয়া ভিখাৰী এক্টিং কৰিলে, কিন্তু ৰ'ব দেখুৱাই আছোঁ সেইটো তাৰ আগতে চাই ল'ব ৰ'ব। তো বন্ধুসকল কিবা দেখি পাইছে জানো? ৰাতি হৈ গ'ল, আন্ধাৰ পুৰা মানে 5টা পাৰ হৈ গ'ল, 6টামান বাজিছে চাগে। তো বলক লক্ষী পূজা খাওঁগৈ। আমাৰ ঘৰত পতা নাই আজি, বেলেগত পাতিছে। তো বলক বেলেগৰ ঘৰতে লক্ষী খাওঁ। ভাবিব পাৰে আমাৰ ঘৰত লক্ষী পূজাটো কি হ'ল। আমাৰ ঘৰত মানে লক্ষী পূজাটো পাতিবলৈ অকল ধূপডালহে জ্বলাই থৈছে আৰু আগফালে চাকি জ্বলাই থৈছে। আৰু ইয়াত চাকি কেইখনে জ্বলাইছোঁ আৰু ঘৰত মানে লক্ষী পূজা বুলি। সেয়াটো তুলসী এজোপা ৰুইছিলোঁ সেইদিনাখনি কাতি বিহুত। লক্ষী পূজা বহুত বছৰ হ'ল নাই পতা, কি ক'ব আৰু ধূপডালকে জ্বলাই দিছোঁ। আপোনালোকে এটা কথা সুধি থাকে, আপোনালোকে নেজানে চাগে 1996 চনত যে মোৰ মানে জন্ম হৈছিল অক্টোবৰ মাহৰ 26 তাৰিখে। এই মানে কালি পৰহি যিটো বাৰ্থডে হৈ গ'ল ন, সেই বাৰ্থডে হৈ গ'ল। কিন্তু সেই তেতিয়া 1996 চনত আছিলে সেই তাৰিখটোত মানে 26 তাৰিখে লক্ষী পূজা। মানে মই লক্ষী পূজাত জন্ম হৈছিলোঁ আৰু এতিয়া আজি লক্ষী পূজা। এইবাৰ মিল নাখালে, মানে বহুত বছৰ পাছতহে মিল খায়। কেতিয়া মিল খালে মই নেজানো, কিন্তু মিল নাখালে এবাৰ। গতিকে মানে সেইকাৰণে মোৰ বাৰ্থডেটো নেপাতিলোঁ সেই লক্ষী পূজাৰ দিনা। কিন্তু লক্ষী পূজাত মোৰ জন্ম যদিও আজি মানে ঘৰত লক্ষী এজনীও নাই ফটো। আৰু মোৰ নামটো কি ৰাখি দিলে জানে? তেতিয়া লক্ষী পূজাত জন্ম দেখি একদম পুৰণা মানুহ ন, পুৰণা ষ্টাইলৰ নামো ৰাখি দিলে লক্ষীনাথ। চাওক কেনেকুৱাটো নাম, নুজুকাইব বাটত লগ পালে লক্ষীনাথ বুলি। মই সেইকাৰণে ছুটি কৰি পিনি L আৰু N বনাই দিলোঁ। মানে গতিকে যি হ'লো এতিয়া মোৰ বৰ্তমান নামটো LN বুলি ফেমাছ কৰি দিলোঁ। আৰু এইবোৰ চাওক চাকি 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 চবফালে, অ' চাকি 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 চবফালে আন্ধাৰ। চাওক 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 সেইডোখৰতে বম ফুটাইছে, দেখি নাপাব পাৰে। ঐ পলাশ ভাই আহ জল্দি আহ। হ'ব দে ঐ, মানে ঘৰৰ পৰা ওলাই এতিয়া মানে বেলেগৰ ঘৰত লক্ষী পূজা খাব গৈছোঁ। ঘৰত নাপতা ন, কি ক'ব আৰু ৰাতি হৈ আছে বৰ্তমান। সেই লাইটটো দেখিছে? লাইটটো আংকাৰ পোহৰ আছে। সেই বৈ দৰ্জা খোল, সিহঁতৰ ঘৰলৈকে যাওঁ। সিহঁতৰ ঘৰত পাতিছে চাগে, মজা লাগিব। এইটো ৰজত দাইহঁতৰ ঘৰ আৰু পাছফালে থানা। তো ৰজত দাইহঁতৰ ঘৰত খাওঁগৈ বলক, লক্ষী পূজা। ৰাস্তাটো মজা বনাই থৈছে, শিলগুটি পেলাই থৈছে, ভাল কৰিছে চাগে। অ' ইয়াত দেখোন পোৱালি দুটা আগৰ পৰাই বহি আছে। এইটো বাপী পুতেক আৰু এইটো ৰিকু, মানে ইয়াৰ বাপেকৰ নামটো পাহৰি থাকিলোঁ। সিহঁতৰ ঘৰত মানুহ বহুত আছে, গতিকে সিহঁতৰ ল'ৰাটোৰ ৰুমত আহিছোঁ। বৰ্তমান মানে ইয়াতেই খাবলৈ দিয়া হৈছে ন ঋতুৰাজ। ইয়াতে বৰ্তমান ইয়াৰ গানৰ সম্পূৰ্ণ ষ্টুডিঅ'টো আছে। এয়া খুৰী লক্ষী পূজাখন ভালকৈ গৈছে ন এবাৰ? বেছি খালে হাগিব লাগিব। সঁচা কথা, নাৰিকল বেছি খালে হাগিব লাগে। আৰু এই পানী এগিলাছে খাওঁ, আকৌ বোলে পানীও ইয়াকে লাগে, আকৌ বোলে পোৱালিটোকো পানী এগিলাচ লাগে। আৰু দি থাকিব নাই এগিলাচ মই খাওঁ ডাইৰেক্ট। সপোনতো মই তোমাকেই বিচাৰোঁ, দি থকতো মই তোমাকেই বিচাৰোঁ। আচলতে মানে মই গীটাৰ বজাবলৈ নাজানো, এনেই ডাইলগটোহে দিছিলোঁ। সিহঁত দুটাই ভালকৈ জানে, চাওক শুনক। মানে গানটো অলপ শুনিলেই চাগে যি মূলা বাঢ়ে তাৰ দুপাততে চিন, নহয় জানো? অলপ শুনোতে আপোনালোকে ই গোটেই গানটো কেনেকৈ গাব জানেই। গতিকে ইয়াৰ চেনেলৰ লিংকটো তলত ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। এইখন মানে দুদিন হৈছে জাষ্ট অনা, গতিকে মই বজাই চাওঁ। তো আজি ঋতুৰাজৰ ঘৰত বহুত মজা লক্ষী পূজা খালোঁ, লগতে গান বজাব দিলে, গান গালোঁ। গান গোৱা নাই মানে গীটাৰ চিটাৰ বজালোঁ, সিহঁতো বজাই দেখালে। তো এতিয়া মানে বেলেগৰ ঘৰত যাওঁ। তো বলক মানে গৈছোঁ। ইয়াত পোৱালিটো দেখিছিলে ন, সেই পোৱালিটো সেইটো তাহাঁতৰ ঘৰত লক্ষী পূজা খাবলৈ যাম। বাই বাই।
পোৱালিটো চাইকেলখন চলাইছোঁ ৰাতি ৰাতি অফিচা অপি মজা মজা চাইকেলখন চলাবলৈ বৰ মজা দেই সৰু সৰুতো মজা মজা আমাৰ এজনী বৌ এজনী গৈ আছে আগৰফালে আমাৰ সৌৰভ কাই বৌ আমাৰ ভাবিজনীও চলাই চাইছে চাইকেলখন এবাৰ চলাই চাওঁ বুলি কয় তেৰি অঁ বাই বাই এই পোৱালিটি সিহঁতৰ ঘৰলৈ মাতিছে মানে পাতিছে নাই আকৌ সিহঁতৰখন কি সিহঁতৰ ঘৰ বাৰাণ্ডাতে এটা ৰংগলী বনাই থৈছে ৱাহ আজি বৰানী বৰমাৰ ঘৰত খাব আহিছোঁ পাতিছে নাই নাজানিছোঁ বৰ্তমান হ'ল নাই হোৱা ইয়াতে বহোঁ অলপ মানে সিহঁতৰ ঘৰত যদি উল্টা পুল্টা কৰোঁ থানাত ভৰাই থ'ব গতিকে মানে অলপ ভালকৈ থাকিব লাগিব অঁ ঠিক আছে খাম সিহঁতৰ ঘৰত মানে চব নেচাৰেল দিছে চাওক একদম কলপাতত দিছে নেচাৰেল কল আপেল এইবোৰ খাই লওঁ আৰু পাছত লগ পাম যাওঁগে পায়স নাখাওঁ মই কৈছোঁ যাওঁগে মানে ঘৰটো সিটো আমাৰ ঘৰটো ইয়াৰ পৰা দেখি আছে সিহঁতে কৈছে পায়স খাই যা তথাপিও মানে বাই পাছতে আহিম লাগিলে অ'কে মই কিবা বস্তু দি পঠাই বোলে ঘৰলৈ তো লৈ যাওঁ দিয়া অ'কে হৈ যাব নপৰে এখন হাততে নপৰে থেংক ইউ বাই বাই এইখিনি আন্ধাৰতে লৈ আনিছোঁ সিহঁতৰ ঘৰ পৰা ঘৰ পালোহি এতিয়া খুলিম কেনেকৈ অ'কে হাতেতো ঠেলিব নোৱাৰোঁ গোৰ মাৰিয়ে খুলিব লাগিব অ' বাইছা সেইজনী আজি আমাৰ আইতাও আছে সি ঘৰত এইখিনি ল পোৱালিটোলৈ দি পঠাইছে লোৱা বাকলি কলত নহয় বৰানী বৰমাৰ ঘৰৰ পৰা দি পঠাইছে বন্ধুসকল হ'ব আজি ভিডিঅ'টো ইমানেই আৰু কাৰো ঘৰলৈ নাযাওঁ ইমান ৰাতিখন ক'ত যাম নিজৰ ঘৰতো পতা নাই গতিকে লোকৰ ঘৰতো নাযাওঁ আৰু হ'ব আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই অভাৰ এক্টিং মাৰি দিলোঁ নেকি লাষ্টত